চেনেল ব্লগাৰ কৈ পাৰ্ট আছোঁ। আজি এতিয়া যোৰহাট টাউনত আছোঁ। আজি টাউনৰ ষ্ট্ৰীট ফুড আমি এক্সপ্ল'ৰ কৰিম আৰু যোৰহাট টাউনখন আপোনালোকক ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি আজি দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চালি হ'ব একদম। মই যোৰহাটৰে হয়, কিন্তু আজিলৈকে মই যোৰহাটৰ একো ব্লগ দিয়া নাছিলোঁ। যোৰহাট টাউনলৈকে এক্সপ্ল'ৰ কৰা নাছিলোঁ। আজি চব দেখাম নাইট ভিউ চাইছিলোঁ। তো ভিডিঅ' চাই থাকক। তো এয়া আহি পাইছোঁহি ট্ৰাক ষ্টেণ্ড, আৰু যোৰহাটৰ মানুহখিনিয়েতো জানেই ট্ৰাক ষ্টেণ্ডৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিমান ভিৰ লাগে। আৰু এতিয়া আমি ট্ৰাক ষ্টেণ্ডৰ পৰা অলপ দূৰ আগলৈ গৈ পাম নিৰ্মল চাৰিআলি, আৰু এইটোৱে হৈছে নিৰ্মল চাৰিআলি। আমি এতিয়া নিৰ্মল চাৰিআলিৰ পৰা লেফ্ট ছাইড ল'লে পামগৈ। তো এইটোৱে হৈছে গড়আলি। যোৰহাটবাসী সকলোৱে হাৰ্ট চেণ্টাৰ বুলি ক'লেও বেয়া নহয়। আচলতে আমাৰ যোৰহাটৰ মানুহখিনিয়ে আবেলি বা গধূলি সময়ত এইকণত যদি আহি এটা আড্ডা নিদিয়ে কাৰো আচলতে মনটো ভালেই নালাগে। আৰু সেই গড়আলিৰ ছাইডতেই আছে মাৰোৱাৰী পট্টি। আজি মই আপোনালোকক সেই মাৰোৱাৰী পট্টি এটা বিশেষ স্পেচিয়েল জেগালৈ লৈ যাম। তো সেই স্পেচিয়েল জেগাটোনো কি সকলোখিনি জানিবলৈ তো ভিডিঅ'টো চাই থাকক। ফাইনেলি এতিয়া আমি আহি পালোঁহি মাৰোৱাৰী পট্টি, আৰু এইখনত এখন ফেমাছ চাহ হাউচ আছে, এইখন হয়। আৰু এইখনত গুজৰাটী ডিছ পায় দাবেলি বুলি, আৰু যিটো মানে খাবলৈ আল্টিমেট। মই এবাৰ খাইছোঁ, আৰু এতিয়া বোলো মই আপোনালোকৰ ভিডিঅ'টো এটা ধুনীয়াকৈ দিওঁ, আপোনালোকেও চাওক। তো ব'লক এতিয়া আমি দোকানখনলৈ যাওঁ। এইটো ঘূৰি আছে চাই দিয়া। ইয়াত কি কি দিছে? यार झाल खट्टा मीठा, আচ্ছা, जला मिर्ची, এইকেইটা কি কি হয় एडू जला मिर्ची हो, मीठा खट्टा हो, एडू दाबली मसाला हो, एडू मूंगफली हो, बादाम, एडू प्याज, एडू बस्तु आमिए भी गुजरा रहे তাত কৰোঁ লগত নপায় মানে আপুনিয়ে বিকে ন? हाँ 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 আৰু কি নামটো কি? कच्ची दाबली। এতিয়া চিজ দিম। অঁ ঠিক। তার উপৰত এইটো মিৰ্চি, এইটো খট্টা মিঠা হয়। डबल बुंची पड़ब, डबल खट्टा मीठा पड़ब, तार पिछत मेव, तार पिछत भुजिया, एटो रेडी हो गया। তো পাৰ্থ এতিয়া খাই ক'ব কেনেকুৱা লাগিছে। এইটো পাৰ্থ এইটো হয় বস্তুটো কেনেকুৱা? মজা, আল্টিমেট খাবলৈ। ঠিক আছে, খাই লওঁ ন? তো আমাৰ দাবেলি খোৱা হৈ গ'ল, আপোনালোকে দেখিলে। আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে ফুচকা। তো বলক এতিয়া আমি ডাইৰেক্ট লগ পাইছোঁ ফুচকাত, আৰু তাৰপৰা আমি নেক্সট যাম ফায়াৰ পান জংচন আছে আমাৰ মাৰোৱাৰী পট্টি চাৰিআলিত। তো ভিডিঅ'টো চাই থাকক। দাদা আপুনি কি দিয়ে? ইয়াত আলু মছলা, ভুজিয়া বাদাম মছলা, আচ্ছা
এক প্লেট কিমানকৈ 20 20 ন हाँ 20ত কেইটা আহে 6টা 6টা আহে Opa. গ'লে এপাক এনেকৈ কেমেৰাটো দেখাব পাব ফুচকাটো ট্ৰাই কৰিম আৰু এটা খাই চাওঁ কেনেকুৱা হয় মজা আৰু এতিয়া আছোঁ আমি যোৰহাট পাণ জংঘলত ইয়াতে আমি ফায়াৰ পাণ খাম আৰু ফায়াৰ পাণটো কেনেকুৱা হয় আমি সকলো আপোনালোকক বনোৱা চব দেখাই দিম তো চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি ফায়াৰ পাণ খাই আছোঁ তো এইফালে আমাৰ পাণ বনাই আছে আপোনাক সুধিম ৰ'ব আপুনি ঠিক আছে हाँ मेटल की लागे हाँ हंसी की लागे बेबी की लागे गुड़िया की लागे हाँ नहीं लागे এইটো পূৰা জ্বলি যাব নহয় ন মুখ চুখ জ্বলি নাযায় এইটো মই আজিলৈ খোৱা নাই আজি ফাৰ্ষ্ট খাম মই গুৱাহাটীতে দেখি আছোঁ মই যোৰহাটত দেখাই নাই মই এখন আছে বুলি গম পাওঁ সেইকাৰণে লৈ আনিছোঁ তোমাক সুধিবা কেতিয়াবা আছে এয়া বৰফ ন সেইফালে দিয়ক আকৌ কোনোবা এজন এইটো কি হয় এইটো কি হয় ফায়াৰৰ মছলা ফায়াৰ মছলা মানে এইটো পৰাই জুইটো জ্বলে নে আচ্ছা এইটো ফায়াৰ মছলা বুলি কয় অঁ আচ্ছা আচ্ছা কোনে খাব মই খাম দিয়ক আৰু এতিয়া আজি ফাৰ্ষ্ট টাইম ফায়াৰ পাণ খাই আছোঁ খাই থাকক আমাৰ ইয়াত বিভিন্ন ৰকমৰ মিঠা পান পোৱা যায় ষ্টাৰ্টিং ফ্ৰম 20 ৰুপিজ আমাৰ যেনেকৈ চকলেট পানো আহে হয় হয় 20 ৰুপিয়াত কি পায় 20 ৰুপিজত পূৰা ফুল মছলা মিঠা পান পায় পান জেকশ্যন স্পেচিয়েল মিঠা আছে 30 টকা তেনেকৈ বিভিন্ন ৰকমৰ পান পোৱা যায় মোৰ মেনুখনত লাগি আছে যোৰহাটত ক'বলৈ গ'লে এখনেই আছে ন ফায়াৰ পাণ হয়, হয়। এইখনেই আছে হয় এতিয়া আমাৰ এটা নতুন আৰু এটা লঞ্চ কৰিছোঁ দোকান এখন আপোনাৰ ডিব্ৰুগড় ডিব্ৰুগড় লাঞ্চ
অঁ আৰু আমাৰ চকলেট পাণ আছে, তাতো বিভিন্ন ৰকমৰ আছে, কিমান দাম বেলেগ চকলেট বেলেগ 40 ৰুপিজৰ পৰা ষ্টাৰ্টিং আছে, 30 ৰুপিজৰ পৰা ষ্টাৰ্টিং আছে, 30 to 60 লৈকে আছে, আৰু পিছত লাক্সাৰী ভিতৰত 100 to 120 আছে। আৰু আমাৰ ইয়াত মকটেলছো বিকা হয়, চুস্কি আছে, গোলা এনেকৈ আৰু ক'ল্ড ড্ৰিংকছ, পাণ। এড্ৰেছটো 80 ৰোড, যোৰহাট, আছাম, নিয়াৰ টকলাই ব্ৰিজ। ঠিক আছে, আমি আজি ইয়াত খালোঁ, আমি ইয়াত ফ্ৰাই পানটো আজি খালোঁ। ফ্ৰাই পানটো খাই পেলাই মানে জ্বলাও মিঠাও মানে ভালেই লাগিলে বাৰু খাই। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইমানেই, বাই বাই, জয় আই অসম।